ষ্টয়িক ফিলচফিৰ এটা এপ্ৰ'চ চাই লওঁ গ্ৰীক ফিলচফাৰ আছিলে এপিকটেটাছে কৈছিলে The chief task in my life is simply this to identify and separate matters so that I can say clearly to myself which are externals not under my control and which have to do with the choices I actually control. Where then do I look for good and evil? Not to uncontrollable externals, but within myself, the choices that are my own. এতিয়া এপিকটেটাছে কৈছে আমি ডিফাৰেঞ্চিয়েট কৰিবলৈ শিকিব লাগিব যিবিলাক বস্তু আমাৰ কণ্ট্ৰলত আছে এণ্ড যিবিলাক বস্তু আমাৰ কণ্ট্ৰলত নাই এতিয়া যদি আমি ট্ৰেফিকত ফচি থাকোঁ বহুত ট্ৰেফিক আছে বোলে গুৱাহাটীত বহুত ট্ৰেফিক আছে আৰু আমি ট্ৰেফিকত ফচি আছোঁ আৰু আমি ফ্ৰাষ্ট্ৰেটেড আছোঁ সেই ট্ৰেফিকটো আমাৰ কণ্ট্ৰলত নাই ট্ৰেফিকটো যেতিয়া খালী হ'ব সেইটো অট'মেটিকেলি খালী হ'ব কিন্তু সেইটোক লৈ যদি আমি ফ্ৰাষ্ট্ৰেটেড থাকোঁ আমি আমাৰ পাৰচেপশ্যনটোৰ কাৰণে আমি উইদিন আৱাৰ মাইণ্ড ছাফাৰ কৰি থাকিম সেইকাৰণে এপিকটেটাছে কৈছে যিবিলাক বস্তু আমাৰ কণ্ট্ৰলত নাই সেইবিলাকৰ কথা চিন্তা কৰি আমি আমাৰ টাইম ৱেষ্ট কৰিব নালাগে আমি আমাৰ মেণ্টেল এনাৰ্জি ৱেষ্ট কৰিব নালাগে ছাপ'জ আমাৰ ফ্লাইট এখন আছিলে কাইলৈ কিন্তু কিছুমান ৱেডাৰ কণ্ডিশ্যনৰ কাৰণে সেইখন ডিলে হৈ গ'ল নৰ্মেলিতো আমি ফ্ৰাষ্ট্ৰেটেড হৈ যাম আমাৰ যাবলগীয়া আছিলে ফ্লাইটখন টাইমত নহ'লে সেইকাৰণে আমি ফ্ৰাষ্ট্ৰেটেড হৈ গ'লোঁ কিন্তু এপিকটেটাছে কৈছে যিবিলাক বস্তু আমাৰ কণ্ট্ৰলতে নাই যেনেকৈ ৱেডাৰটো যেনেকৈ বতৰটো বৰষুণ দি দিলে যাব নোৱাৰিলোঁ তো সেইবিলাক বস্তু লৈ আমি চিন্তা কৰি লাভ নাই কিছুমান বস্তু আমাৰ কণ্ট্ৰলত নাথাকে তো এই কোডটো এটা এপ্ৰ'চ হয় এটা ষ্টয়িক মেডিটেশ্যন হয় যিটো আমি ফ'ল' কৰিব পাৰোঁ আৰু আমি ডিফাৰেঞ্চিয়েট কৰিবলৈ শিকিব পাৰোঁ যিবিলাক বস্তু আমাৰ কণ্ট্ৰলত আছে যিবিলাক বস্তু আমাৰ কণ্ট্ৰলত নাই আৰু এটা কথা এপিকটেটাছৰ এই কোডটোৰ মতে দিনৰ যিটো সময় থাকে 24 আৱাৰ্ছ থাকে গোটেইখিনি সময় কিন্তু আমাৰ কণ্ট্ৰলত নাথাকে কিছুমান সময় আমি জবক লৈ বিজি থাকিব পাৰোঁ আমি জবলৈ যাব পাৰোঁ আমি অফিচাৰ ওচৰত বিজি থাকিব পাৰোঁ তো অফিচত চব বস্তু আমাৰ নিজৰ মতে নহয় কিন্তু আমাৰ পিছৰ সময়খিনি যিখিনি সময় আমাৰ নিজৰ হাতত থাকে ধৰি লওক ৰাতিৰ সময়খিনি সেইখিনি কিন্তু আমাৰ কণ্ট্ৰলত থাকে সেইটো যদি আমি টাইমটো ডিফাৰেঞ্চিয়েট কৰিবলৈ শিকি যাওঁ তেতিয়া আমি আমাৰ লাইফটো খুব ভালদৰে আমি ছিষ্টেমেটিক ৱেত জীয়াই থাকিবলৈ পাৰিম